Masih lima di bawah. Masih lima di bawah saya mau kaget tuh sedikit kan. Kayak mana sih mau haircut? Mau haircut tuh. Ini apa video aku mau main nanti. Hello friends, মই জ্যোতি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। আজি মই ভাবিছো এনে কেটা বজিলে বাৰু এতিয়া 4:55 হ'ব। ইনে ভিডিও এটা কৰিছো আপোনালোকক দেখাইছো আমি কি কি কৰি আছো। তো এয়া দেখিছে পিছফালে শুই আছে, এটো আমাৰ টাফি। গৰমত তাৰ একদম আধা মৰা মৰা অৱস্থা হৈছে, গোটে শুই আছে সি কাৰো কথা নুশুনে, একদম টোপনিত মগ্ন। আৰু এইফালে এইগিটা পোৱালি এইগিটা ডাঙৰটো হয়তো শুই আছে কিতাপ লৈ লৈ। এইফালে এচি ৰিমোট লৈ পেলাই হেলো হেলো কৈ আছে। আৰু এতিয়া আমাৰ ডাঙৰ ল'ৰাটোৱে অনলাইন এক্সাম দিব। তো সেয়া দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ। তো বলক কি কি কৰোঁ আমি দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। এক্সাম দিলে এতিয়া হৈ গ'ল। আজি আছামিছ আছিলে, সেই কেনেকুৱা হ'ল, শেষ হৈ গ'ল। গুগল ফৰ্মত আহিছিলে, দিলে অকল টিক মাৰ্কহে মাৰিব লাগে। কেনেকুৱা হৈছে কওকচোন? ভালে হৈছে, ভালে হৈছে গোটেইখিনি। তই মই দেখিছোঁ। আৰু তই পৰীক্ষা দিবি নি? কেতিয়া দিবি? ৰাতিপুৱা পৰীক্ষা দিব বোলে। পৰীক্ষা দি পেলাই চিধা যে চিনেমা চাবলৈ বহিলি? বেটা হা, এতিয়া লেপটপটোত কি কাম আছে? লেপটপত কি কাম? টাফি টাফি এইয়া টাফি উঠি গ'ল। বা টাফি টাফি মাতিলো, টাফি উঠি গ'ল। টাফি এটা মাম খালি? দগ খাবি? এইটো এটা আমাৰ একদম বদমাছ দুষ্ট পোৱালি। চাইছ? গাইজ আজি আমাৰ মা আহিব। মা নাছিলে, দুদিনৰ কাৰণে গৈছিলে ডিগবৈ। তো আজি আমাৰ হাজবেণ্ড ডিগবৈত কৰে। ডিগবৈৰ পৰা তেওঁ আহিব সময়ত মাকো লগত লৈ আহিব। তো আপোনালোকে চাই থাকিব। এনেই ভিডিঅ'টো বনাইছোঁ আৰু দিনটোতো দেখুৱাব নোৱাৰিলোৱেই। 4:45 পৰা আপোনালোকৰ লগত আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'। আমি কি কি কৰোঁ এইখিনি সময়ত, এনেই আৰু ভিডিঅ' কৰিছোঁ, কি কৰিম আৰু চাই থাকিব। কেলৈ নকৰিম, কৰি আছোঁ। তই ভিডিঅ'ত উঠিব বুলি এফালে ভিডিঅ'ত উঠিব যে এফালে, সেইকাৰণে হেৰি লেপটপ চলোৱা নাই। সি লেপটপত ইভাগে একদম দিনটো ৰাতিপুৱাৰ পৰা একদম অকল হেৰিকে চাই থাকে, ফিল্মকে চাই থাকে। ফিল্মকে চাই থাকে। মিছা কথা নকওঁ নহয়, সঁচা কথা কৈছোঁ। এই পঢ়া শুনা ধান্দা নাই, ই অকল লেপটপটো চলাই, অকল যিমানখন চিডি আছে চব চিডি সোমোৱাই সোমাই ফিল্ম চাই থাকে। তই চাওঁ ই অকল। আৰু আমাৰ এই সৰুটো এইটো কি হয়, এইটো কি কৰে, ই অকল যেতিয়া ৰাতিপুৱা সময়ত ইয়াক গা ধুবলৈ লৈ যাওঁ, তো ই গা ধুবলৈ লৈ গ'লে মানে কি কয়, মই গা ধুই মা মোবাইল দি, তাৰমানে মই মোবাইল দিব লাগিব তাক। মোবাইল দিব লাগিব তাক, তেতিয়া সি গা ধুবলৈ যাব। নহ'লে তাক গা ধুবলৈ আনিবলৈ বিৰাট দিগদাৰ। তাৰমানে সেই মোবাইলটো পালে ই গা ধুবলৈ যায়। সি গেম নেখেলে, খালি অকল সি কেইটামান মানে ভিডিঅ' আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰ্টুন টাইপৰ, সেইবিলাক ডাউনলোড কৰি থোৱা আছে, সেইবিলাককে ই চাই থাকে। একদম দুষ্ট পোৱালি, একেবাৰে কথা ক'লে নুশুনে। মোৰ হেয়াৰ কাটটো কেনেকুৱা লাগিছে চব। মই চুলিখিনি ইমান দীঘল, মোৰ চুলিখিনি দীঘল আছিলে, মই কাটি একদম চুটি কৰি পেলালোঁ। তো কেনেকুৱা লাগিছে মোৰ হেয়াৰ কাট? মোৰ হেয়াৰ কাটটো সিহঁতৰ পৰা ভিডিঅ' কৰিব নোৱাৰিম ভালকৈ। তই ডক্টৰ এখন কি দিছ ন? এখনে কি কৰিবি? কইনা বনাবি নেকি? কইনা কেনেকৈ বনাই? কইনা মা। তাৰপৰা
Rap কি কৰে আহিছে চবে তো বদমাচি কৰিছে ন চবে চাই আছে তোকে চবে চাই আছে তো বদমাচি কিমান পিটিব আপোনালোকে পিটিব ইয়াক তাৰপিছতে আন্ধাৰ হৈ গ'ল এতিয়ালৈকে খিকি চিকি বন্ধ কৰা নাই একদম আন্ধাৰ হৈ গ'ল ভিতৰতে সোমাই থাকিলোঁ আন্ধাৰ হোৱাও ক'ব নাপাওঁ খিকি চিকি এতিয়া বন্ধ কৰিছোঁ চব খোলা আছে খিকি গোটেই খোলা খিকি এইবোৰ বন্ধ কৰিছোঁ আৰু ফুলত যে মোক পানী ঢালিবলৈও আছে ইমান গৰম ফুলবিলাকত পানী নিদিলে চাওকচোন ইয়াত ইনডোৰ প্লেণ্টকেইটা আছে লাইটটো দি দিওঁ ইয়াত চাওক ইনডোৰ প্লেণ্টকেইটা আছে এইকেইটাও মানে শুকাই একদম অৱস্থা নাইকিয়া হৈ গ'ল ইয়াত পানী মানে পূৰা ফুলকৈ থৈ দিওঁ ইয়াত কিন্তু শুকাই একদম পানীখিনি নাইকিয়া হৈ যায় একদম এদিনতে চাওকচোন ইয়াতো এইটো এটা আৰু বাহিৰত এইখিনি আছে আমাৰ ভিতৰৰ ইনডোৰ প্লেণ্টকেইটাতো দিব লাগিব পানী যোনকেইটা বাহিৰত আছে সেইকেইটাও এতিয়া পানী দিব লাগিব মা আহি পাবলৈ হয় মই একোৱে বনাই পেলাই আন্ধাৰ মই খিকিবোৰ বন্ধ কৰি লওঁ আপোনালোকক লগ পাই আছোঁ দেই এইখিনিত এতিয়া মই পানী ঢালিব লাগিব চাওকচোন গাইজ গৰমত ফুলবোৰ একদম মানে অৱস্থা বেয়া হৈ গৈছে শুকাই গৈছে গোটেই সিহঁতক পানী নিদিলে নহ'ব পানী দিবই লাগিব এনি টাইম পুৰা শুকাই গৈছে একদম এইখিনিতে পানী দি লওঁ মই একদম পাত চাত তাত পানী দি থাকিব লাগে পানী নিদিলে ফুলবোৰ বহুত শুকাই যায় বাহিৰৰ ফুলবিলাকত পানী দিব লাগিব এতিয়া মই ভিতৰবিলাকত দিলোঁ বাহিৰবিলাকত অলপ দেৰিকৈ দিমগৈ তো মোৰ পানী ঢলা হৈ গ'ল এইকেইটাতো অলপ পানী ঢালি দিলোঁ মই এতিয়া প্লেণ্টখিনিত পানী ঢালিলোঁ ইয়াত ভিতৰত দুটা আছিলে সেইকেইটাতো ঢালিলোঁ আৰু এইটো আৰ্টিফিচিয়েল হয় যোনটো তলত আছে তলত ৰখা আছে এইটো আৰ্টিফিচিয়েল হয়তো অৰিজিনেল নহয় আৰু বেৰাণ্ডাত যিখিনি প্লেণ্ট আছিলে সেইখিনিতো মই পানী ঢালা হৈ গ'ল তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ ষ্টাৰ্ট কৰিছিলোঁ মই বহুত লেটকৈ 4:45 পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু শেষ কৰিম এতিয়া 6টা বাজিলে তো ময়ো দিম বুলি ভাবোঁ ডেইলি ভ্লগ যেনেকৈ দিয়ে ডেইলি ভ্লগটো নোৱাৰোঁৱে বাৰু দিয়ক একেবাৰে ৰাতিপুৱাৰ পৰা যে ষ্টাৰ্ট কৰি একেবাৰে ৰাতিলৈকে সন্ধিয়ালৈকে দেখুৱাই যে তেনেকুৱা ভ্লগ দিবলৈ ময়ো বিচাৰোঁ বাট মোৰ কি হৈছে মোৰ সৰু ল'ৰাটোৰ পৰা মোৰ অলপ দিগদাৰ হৈ যায় ৰাতিপুৱাৰ পৰা তেনেকৈ ভ্লগ দিবৰ কাৰণে সেইকাৰণে মই ভাবিলোঁ এনেকৈ এটা এনেই চিম্পলকৈ ভিডিঅ' এটা দিওঁ আপোনালোককো দেখাওঁ আমিনো কি কৰোঁ সেইখিনি সময়ত তো সেয়াই আৰু আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু যদি ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু যিসকল লোক মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ওচৰতে থকা নটিফিকেশ্যনৰ বেলটো হিট কৰি অন কৰি থ'ব যাতে আহিবলগীয়া মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় তো আজিলৈ আহোঁ গাইজ আকৌ নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে বাই বাই